Sexy. যাকেই দেখো তাকেই ভাল লাগে, কাকনো কম এতিয়া তোমাক নাপালে মৰি যাম বুলি। What? গোটেই ঘৰৰ মানুহবোৰক ব্লক কৰি বায়ত লিখিছে ফেমিলি ইজ এভৰিথিং। যিদিনাই ভূতৰ চিনেমা চাওঁ সেইদিনাই ঘৰত খিটিং খাটাং শব্দবোৰ বেছিকৈ শুনিব পাওঁ। তোমাৰ মিচিকীয়া হাঁহিটোৱে কলিজা খাই দিয়ে বুলি কোনো কৈয়ে নাপালে, কাৰণে মই ৰাৱণৰ নিচিনা জোৰে জোৰে হাঁহো। চবৰে টেগ কৰা মানুহ থাকে, মোৰহে নাই, হেভি দুখ। লাডাখত নহয়, তোমাৰ ঘৰত যোৱাহে এটা ইচ্ছা আছে। क्या बोला तूने? এবাৰ মাত্ৰ তাইক কৈছিলো খং উঠিলে তোমাক ধুনীয়া দেখি। সেইদিনাৰ পৰা জীৱনটো ধুম টানা হৈ গৈছে, কথাই কথাই খং। বেছি ফোন ব্যৱহাৰ কৰিলে বোলে চকুৰ ক্ষতি হয়, সেইকাৰণে মই এটা ফোনে ব্যৱহাৰ কৰোঁ। গোটেই দিনটোত কোনেও মেছেজ নকৰিলেও 3টা মেছেজ আহিবই। 50%, 90% আৰু 100% ডাটা শেষ। আজি দুখীয়া কাৰণে নিজে ফেচবুক চলাও, ধনী হোৱাৰ দিনাখন ড্ৰাইভাৰ ৰাখিম। क्या बोला तूने? আগতে আছিলে ঘৰে ঘৰে শৌচাগাৰ, আজিকালি আকৌ ঘৰে ঘৰে ইউটিউবাৰ। खत्म. बाय बाय, टाटा, गुड बाय, गया. কমেন্টত জনাব আপোনাৰ কোনটো ফেভাৰিট।